দেখিছা ভণ্টি মামী ইমান পছন্দ কৰি আনলো মামী একযোৰ ল'লা মাতু একযোৰ ল'লা কি লং দে কি আৰু ভণ্টি একযোৰ ভণ্টি নলকে আছে মানে মই না আৰু তাকো আমি নাই কম দামে দিছে কি জানো হে ৰাম Hello everyone, welcome back to my channel. মোৰ চেনেলৰে আপোনাক সকলোকে স্বাগতম জনাইছো মই অলি আৰু এয়া মোৰ ভণ্টি প্ৰদীপ্তা। আজি মই মোৰ ভণ্টি আৰু পেহী আমি তিনিৱে বজাৰলৈ যাম বুলি ভাবিছো কাৰণ বহুত দিন বজাৰলৈ যোৱা নাই একো শ্বপিংও কৰা নাই তো ভাবিলো আজি গৈ পিনে কিবা কিবি শ্বপিং কৰো আৰু নিজৰটো শ্বপিং আছে আৰু এটা স্পেশাল পাৰ্সনৰ বাবে এটা স্পেশাল শ্বপিংও কৰিব আছে তেতিয়াহলে দেৰি নকৰো যেটো সময় হৈ গৈছে যাও বজাৰলৈ তেতিয়াহলে আপোনালোকো বলক আমাৰ লগত চাওক ৰাস্তাবোৰ ইমান বেয়া যেতিয়া বৰষুণ হয় এনেকে পানী হয় বিৰাট ডাঙৰ ডাঙৰ এটি গাত হোৱা চাওক বেটাৰী ৰিক্সাখন ঘূৰাই আছে আৰু মানে ইমান বেয়া অৱস্থা হৈছে তেওঁৰো ঘূৰাবলৈ অকণমান দিগদাৰ হৈ গৈছে তো যেনেকৈ নহওক তেওঁ ঘূৰাবই আৰু আমি উঠিমে তো ফাইনেলি আহি পালো ডেইলি মাৰ্কেট এতিয়া টকা দিলো আৰু তেওঁ মোক ঘূৰাই দিলে তেতিয়াহলে ব্লক আমি দোকানলৈ যাওঁ এয়া ডেইলি মাৰ্কেটত আহি পালো এতিয়া আমি দোকানত সোমাম তেতিয়াহলে দেৰি নকৰো না বাৰ ফোনটো মই ধৰিছো या बेडशीट আমি এতিয়া ফার্স্ট আমি বেডশিট চাম বেডশিটৰ দোকানৰ ওচৰতে এখন দোকান আছে তো ওচৰত এখন কুৰ্তিৰ দোকানত মই সোমালো আৰু বৰ বাবে ভাবিলো এটা কুৰ্তি লৈ যাওঁ তো মোৰ গাত এনে চাই লওঁ কেনে লাগিব তো ফাইনেলি এটা লৈ ললো আৰু সিলেকশন কৰি তো এতিয়া দাদাৰ বাবে লওঁ বুলি ভাবিছো কিবা এটা আই মিন ডাঙৰ দাদা তো লৈ লওঁ আপোনালোকে চাই থাকক তো দাদাৰ লোৱা হৈ গ'ল তো এতিয়া সৰু ভাইটি এজনৰ ল'ব আছে কাপোৰ এযোৰ তেতিয়াহলে লওঁ ব্লক এয়া হৈছে কুকুৰাঝাৰৰ ৰেল লাইন চাই লো এবাৰ ট্ৰেইন আহিছে নেকি নাই আৰু তাৰে হেয়া হৈছে ষ্টেচন তেতিয়াহলে ব্লক হেতু পাৰলৈ যাওঁ তো পাৰ কৰাৰ আগত ভাবিলো এই কেইজনক কিবা এটা দক্ষিণা দি যাওঁ বুলি
ভাইটিৰ বাবে কাপোৰ ল'বলৈ আহিলোঁ। তো তেওঁলোকে ক'লে যে আমি ওপৰলৈ যাব লাগিব কাপোৰ ল'বলৈ। তেতিয়াহ'লে ব'লক। ভাইটিৰ কাপোৰ কিনা হৈ গ'ল। তো এতিয়া মোৰ বস্তু কিনিবলৈ আছে কিছুমান বস্তু। তেতিয়াহ'লে মোৰ বস্তুখিনি কিনি লওঁ। তো দোকানত সোমালোঁ। সোমাই দেখিলোঁ ইমানবোৰ বস্তু দেখিয়ে মানে মনটো কিবা ভাল লাগি গ'ল। গোটেইবোৰ লওঁকে লাগি গ'ল। এতিয়া চাওঁ ভিতৰত ইমান ধুনীয়া ধুনীয়া বস্তু দোকানত আছে। আৰু বিশেষকৈ মই ল'ব আহিছোঁ ইয়াত ফুল। চাওঁ কিমান ফুল আছে ইয়াত, কেনেকুৱা ফুল আছে চাই লওঁ। ইমান ধুনীয়া ধুনীয়া বেগ আছে চাওকচোন, ভাল লাগিছেনে? ফাইনেলি মই মোৰ পচন্দৰ ফুল কেইটামান লৈ ল'লোঁ। এতিয়া বহুত ভোক লাগিছে, ভাবিলোঁ কিবা এটি খাই লওঁ। এইটো হৈছে কোকৰাঝাৰৰ সকলোতকৈ পুৰণা LMB। ভাবিলোঁ ইয়াতে কিবা এটি খাই যাওঁ, কাৰণ আৰু অকণমান শ্বপিং বাকী আছে, স্পেচিয়েল গিফ্টটোতো বাকীয়ে আছে। তেতিয়াহ'লে ব'লক খাই লওঁ। আমি এতিয়া খাই লওঁ, বহুত ভোক লাগিছে। এতিয়া শ্বপিং হৈ গ'ল। মই স্পেচিয়েল গিফ্টটো ল'বলৈ যাওঁ। মই আপোনালোকক কৈছিলোঁ যে স্পেচিয়েল পাৰ্চনৰ কাৰণে স্পেচিয়েল এটা গিফ্ট ল'ম বুলি। এয়াই ব'লক তেতিয়াহ'লে লওঁ। আপোনাৰ বাবে স্পেচিয়েল গিফ্ট আজি নকওঁ, নেক্সট ব্লগত আপোনালোকক জনাম। তেতিয়াহ'লে যাওক, এতিয়া ঘৰলৈ যাওঁ। শ্বপিং হৈ গ'ল আমাৰ। তো ঘৰত যাই আপোনালোকক লগ পাই আছোঁ। ফাইনেলি আহি পালোঁ ঘৰ। এয়া চাওক শ্বপিং, কিয় দেখাই দিয়া, বহুত শ্বপিং কৰিলোঁ। তো ঘৰত গৈ এতিয়া ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ।
হৈ ল'লোঁ ফ্ৰেছ হৈ উঠি পিনে খোৱা লোৱা কৰিলোঁ কাৰণ বহুতে বেছি ভোক লাগি আছিলে চ' মাৰ্কেটত যোৱাৰ সময়ত কিবা এটি খাই ল'লোঁ কাৰণ মাৰ্কেট নহ'লে কৰিব নোৱাৰিলোঁ হয় কাৰণ ইমান ভোক লাগি আছিলে পেটটোক সান্তনা দিবৰ বাবে খাই ল'লোঁ তো ঘৰ আহি পিনে ফ্ৰেছ হৈ পিনে খোৱা লোৱা কৰিলোঁ তো এতিয়া বহুত ভাল লাগি আছে তেতিয়াহ'লে ব'লক বেছি দেৰি নকৰি আমি কি আনিলোঁ মাৰ্কেটৰ পৰা চাই ল'ম চাই লওক এয়া আমাৰ মাৰ্কেটিং দেখিছে বহুত মাৰ্কেট কৰিলোঁ আজি বজাৰত এয়া আমাৰ মাৰ্কেটিং আৰু এইবোৰ দেখাব পেহীয়ে এয়া ফুল মানে মাটি কিনিছে আমাৰ ভাষাতে কোনে কথাখিনি ন আচ্ছা ঠিক আছে এই মাটি কিনিছে ফুল তাৰপিছত মানে অলি মজুমদাৰে কিনিছে সেইটো হা তাৰপিছত এয়া হ'ল এই মইনাৰ ল'ৰাটোৰ কাৰণে এইযোৰ মানে চোলা পেন আৰু বেছি হেৰি নহয় পঢ়া নে শুনি আছোন এয়া হ'ল এইটো ফ্ৰকৰ কাপোৰ মইনাৰ ছোৱালীজনীৰ কাৰণে এই হ'ল মইনাৰ মানে নাইটি চিলাব তাৰে কাৰণে আৰু এইটো হ'ল বেডশ্বীট এখন মানে তিনিখন তাৰপিছত তাৰপিছত আৰু আজি দেখোন বহুত শ্বপিং মানে শ্বপিং আৰু মানে ইয়াতে আছে না কোকৰাঝাৰত আহি পুৰা শ্বপিং লাই দিছে একদম মানে কুৰ্তি এয়া হ'ল দুটা ফ্ৰক কি ধুনীয়া প্ৰকৃতি বিৰাটে ভাল লাগিছে মানে প্ৰদীপটা এটা হ'ল মাথো মানে অলি ফ্ৰক তাৰপিছত এয়া হ'ল মানে প্ৰদীপটাৰ মানে প্লাজো এয়া হ'ল এটা মাটি কাপোৰ আৰু এয়া সৰু সুৰা আৰু মানে এয়া হ'ল চেণ্ডেল এযোৰ দুযোৰ এইযোৰ আৰু এইযোৰ মানে তিনিযোৰ বুজিলোঁ আৰু পেকেট দিলা পেকেট মাটি যেনেকৈ পইচা বহুত মানে আৰু খুব বেছি বজাৰ নহয় ইমান বেছি কৈ থাকক এয়া মা এয়া পেহী আৰু এয়া হৈছে প্ৰদীপ্তা আপোনালোকেতো জানে তো চিনাকিটো আপোনালোকক দি দিলোঁ বলক এতিয়া চাওঁ বাথৰুমত পিন্ধা চেণ্ডেল আৰু মোৰ ভণ্টি কি পিন্ধবা এইটো মই পিন্ধিম আমি কাহিৰ ক'ত গেল চেণ্ডেল আমি ৰাখি থলো মই চেণ্ডেল ৰাখি থলো পিন্ধি আনিছে নিজৰ কাৰণে কিন্তু মই ৰাখি ললো পেহীয়ে গিফ্ট দিছে মোক ফ্ৰক থেংক ইউ গিফ্টটো দিয়াৰ বাবে আৰু এইটো হ'ল প্ৰদীপ্তাৰ আৰু এইটো হ'ল বৌৰ বাবে এইটো মায়ে বৌক দিব কি মৰম দেখিছে বোৱাৰী আৰু মাৰ মৰম শাহু বোৱাৰীৰ মৰম আৰু এটি স্পেচিয়েল গিফ্ট আছে আপোনালোকক মই কৈছিলোঁ যে স্পেচিয়েল গিফ্টটো আপোনালোকক মাৰ্কেটত মই দেখাইছিলোঁ কিন্তু আজি নেদেখাওঁ এতিয়া এটা ব্লগ আৰু এটা আহি আছে অতি সোনকালে সেই ব্লগত মই আপোনালোকক ক'ম সেই গিফ্টটো কি ঠিক আছে তেতিয়াহ'লে আজিলৈ এইখিনিয়ে বহুত ভাগৰ লাগিছে বাই বাই যদি ভিডিঅ'টি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু কি ছাবস্ক্ৰাইব কৰি দিব বাই বাই কিয় কিয় কি হলতে চেণ্ডেল ললো যদি একযোৰহে চেণ্ডেল লৈছো কি থাকবা পাৰবা চাকৰি কৰা পেহী এখন নহয় দে মোৰ একযোৰ মাৰ একযোৰ আৰু ভণ্টিৰ একযোৰ মানে প্ৰদীপ্তাৰ মামি ইমান পছন্দ কৰি আনলো মামি একযোৰ ললা মাতু একযোৰ ললা কি লম দে কি আৰু ভণ্টিৰ একযোৰ ভণ্টি নলকে আছে মই না আৰু তাহোন কি জানে আমি নাই কম দামে দি দিছে কি জানে ৰাম